নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ গাঁও নিশা নামৰ ছোৱালীজনী ঘৰলৈ মই প্ৰায় গৈ থাকোঁ আৰু তাইও আমাৰ ঘৰলৈ আহি থাকে ভণ্টিক বিচাৰি। তাইৰ বয়স মাথো 19 বছৰমান হ'ব। মই তাইক প্ৰথম দেখাৰে পৰাই মই তাইক ভাল পাই পেলালোঁ আৰু মই তাইক এদিন নেদেখিলে পাগল হৈ যাওঁ। এদিন তাই আমাৰ ঘৰলৈ আহিছিল আৰু তাই ভণ্টিক মাত দিলে। ভণ্টি নাছিল, ঘৰত মইহে আছিলোঁ আৰু তাই মোক ক'লে, চুমি নাই নেকি? মই ক'লোঁ নাই, মাৰ লগত বজাৰ ফালে ওলাই গৈছে। আৰু মই ক'লোঁ তুমি অলপ বহা, ভণ্টিহঁত অহাৰ সময় হৈছে। আৰু তাই বহিলে আৰু মই ক'লোঁ ৰ'বা, মই তোমাৰ কাৰণে চাহ বনাই আনোগৈ। আৰু তাই ক'লে পাৰিবা তুমি চাহ বনাব? মই ক'লোঁ পাৰিম আকৌ, তোমাৰ কাৰণে চাহ কি, ভাতো বনাব পাৰিম। আৰু মই চাহ বনালোঁ আৰু তাই চাহ কাপটো দিলোঁ। তাই মোলৈ মিচিকিয়া হাঁহি মাৰি চাহ কাপটো ল'লে আৰু মই তাইৰ কাষতে বহিলোঁ আৰু তাই চাহ ঢোকটো মাৰিয়ে ক'লে, বা তুমি ইমান ধুনীয়া চাহ বনাব পৰা, আজিহে জানিছোঁ যে তুমি ভাল চাহ বনোৱা। আৰু তাই ক'লে আজিৰ পৰা মই সদায় আহিম তোমাৰ চাহকাপটো জুতি ল'বলৈ। আৰু মই ক'লোঁ আহিবা, মই তোমাক সদায় চাহ বনাই খুৱাম। আজি ভণ্টিহঁত নাছিল বাবেহে বনাই খুৱালোঁ। আৰু তাই ক'লে তুমি বনোৱা চাহ আজিৰ পৰা খাব নাপাম আৰু। মই তেনেহ'লে নাহোঁ আৰু। মই ক'লোঁ আহিবা, তুমি আহিলে মই চাহ কি অমৃত বনাই খুৱাম। এনেদৰে আমি বহুত কথা পাতিলোঁ আৰু আমি দুয়ো ইজনে সিজনক ভাল পাবলৈ ধৰিলোঁ। আৰু মই তাইক এদিন আমাৰ ঘৰলৈ মাতিছিলোঁ আৰু তাই আহিল আৰু তাই মাত দিলে আৰু মই ক'লোঁ আহিলা, ভিতৰলৈ সোমাই অহা। আৰু তাই আহিল। তাই ক'লে আজিও কোনো নাই যে, তোমাৰ মাহঁত ক'ত গ'ল? আৰু মই ক'লোঁ ওচৰৰ মানুহ এঘৰলৈ ওলাই গৈছে। তাই ক'লে তোমাৰ ভণ্টিও নাই? মই ক'লোঁ একো নহয়, বহা, কোনো নাই ভালহে, মই সিদিনা নিচিনাকৈ চাহ বনাই খুৱাব পাৰিম আকৌ। তাই ক'লে হয় নেকি? আৰু তাই ক'লে তুমি মোক কিয় মাতিছিলা, কি কথা আছে কোৱা। আৰু মই ক'লোঁ ক'ম নহয়, আগে মই তোমাৰ কাৰণে চাহ বনাই আনোগৈ, তাৰ পাছত ক'ম। হ'ব। মই তাইক মনৰ কথাটো ক'ম বুলি মাতিছিলোঁ, কিন্তু মই তাইক ক'বলৈ কথাটো সাহস হোৱা নাছিল। আৰু মই চাহ আনি তাইক দিলোঁ আৰু তাই ক'লে এতিয়া কোৱা কি কথা ক'ম বুলি কৈছা। আৰু মই ক'লোঁ ক'ম নহয়, আগে তুমি চাহ কাপ খাই লোৱা। মই তাইক ক'ম বুলি ভাবোঁ আৰু তাইক দেখিলে ভয় লাগে আৰু মই তাইক ক'বলৈ ওলালোঁ। বন্ধুসকল, কাহিনীটো শুনি নিশ্চয় ভাল পাইছে। তেনেহ'লে নেক্সট কাহিনীটো শুনিবলৈ ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব।